দানা দিব ওলাইছোঁ এতিয়া সন্ধিয়া 5টা বাজি গৈছে আৰু ইয়াতে কচু আছে ভাত আছে এইটো গদ্ৰেছৰ ফিড হয় গুড়া ফিডটো আৰু এইটো ষ্টাৰ্টাৰ ফিড হয় পোৱালিৰ কাৰণে এইটো দিম মই তোমালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ দানা পানী নিমখ চাকৰ ভাতটো ভিতৰত থলোঁ বাৰু খোৱা নহয় আৰু এইটো মই অষ্টভেদ খুৱাই আছোঁ গাভিনী গাহৰিৰ কাৰণে এইটো অষ্টভেদ হয় আৰু এইটো চাকৰ খাই গাভিনী গাহৰিৰ কাৰণে গাভিনী হৈছে পোৱালি ষ্টাৰ্টাৰ দি আছে ইয়াত থোৱাৰ ব্যৱস্থা কৰিছে গাহৰি ফাৰ্মত এনেকৈ থোৱাৰ ব্যৱস্থা কৰিছে আপোনালোকে দিব পাৰে এজনে গাভিনী হৈ আছে জাগিব কেতিয়া আজিকালি ভিতৰত জাগিব আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ HP আলফা টিপছলৈ বন্ধুসকল এখন ফাৰ্মত আহিছিলোঁ এজনী মহিলাই তেওঁ গাহৰি ফাৰ্মৰ লগতে গৰু পুহি পেলাই বৰ্তমান স্বাৱলম্বী হৈ আছে আৰু মই গধূলি টাইমতে আহি পাইছোঁ বন্ধুসকলক তেওঁৰ পৰা জানিব চেষ্টা কৰিম কেনেকৈ গৰু পালন ছাগলী পালনৰ লগত জড়িত লগতে গাহৰি ফাৰ্মো তেওঁ পালন কৰি আছে গাহৰি কেনেকৈ তেওঁ ৰাখিছে আৰু কেইটা আছে অলপ জানিব চেষ্টা কৰিম বন্ধুসকল তেওঁৰ পৰা জানো খুৰী আপোনাৰ আজি আপোনালোকৰ ঘৰত আহিলোঁ গাহৰি ফাৰ্ম আছে লগতে গৰু আছে ছাগলী আছে মানে কেনেকৈ আপুনি মেইনটেইন কৰি আছে গাহৰি আছে 3টা পোৱালি দিছি এটা 6টা এটা 2টা তাৰপিছত গৰুকেইটা চাই আছোঁ ছাগলী আছে এনেকৈ মই হেৰি কৰি আছোঁ অকলে আপুনি কেনেকৈ মেইনটেইন কৰে অকলে আৰু কষ্ট হয় হ'লেও কৰোঁ আৰু এতিয়া জগা দিছে আপুনি জগাটো এতিয়া মানে এই গধূলি টাইমত প্ৰতিদিনে দিয়ে নে প্ৰত্যেকদিনে দিওঁ এই প্ৰত্যেকদিনা গাহৰি গঁৰালতো দিয়া দেখা পাইছোঁ আপুনি গঁৰালতো দিওঁ গৰুকো দিওঁ ছাগলীকো দিওঁ ছাগলী কিমানমান আছে ছাগলী 6টামান আছে ছাগলী 6টামান আছে আৰু গাই গৰু এজনী আৰু এইফালে এইটো দামৰিটো এই দমৰাটো আৰু এই খাৰ দিছে নি একো যদি বেমাৰ আজাৰ নহয় ভাল এটা ইনকাম হয় আৰু এনে আপোনাৰ নিচিনাকৈ আৰু বেলেগ মহিলাইতো এনেকুৱাকৈ পালন কৰিব পাৰে গৰু ছাগলী এই গাহৰি পাৰে নৰে পাৰে আৰু কৰিব ইচ্ছা বুলি পাৰে আৰু কৰিব ইচ্ছা কৰিলে চব কামে তাৰমানে কৰিব পাৰে বহুত বহুত ধন্যবাদ বাৰু আপোনাক ইমানখিনি সময় দিয়াৰ কাৰণে ইউটিউবৰ বন্ধুসকলে কিবা ক'বা নেকি পৰা এটা ভাল ইনকাম আৰু লগতে গৰু ছাগলী ইফালত এতিয়া গাহৰি ফাৰ্মখন আছে আৰু বন্ধুসকল এইটোৱে আজি ভিডিঅ' আছিল যিসকলে বৰ্তমান ঘৰতে আছে তেওঁলোকে এনেকৈ এখন গাহৰি ফাৰ্ম হওক গৰু ছাগলী হওক এনেকৈ গাহৰি ফাৰ্ম এখন লগতে আগবাঢ়ি যাব পাৰে নিজক চলিবৰ কাৰণে খুৰী যেনেকৈ আজি মহিলা এজনী খুৰীয়ে আজি ইয়াতে এনেকৈ কাম কৰিছে তেনেকৈ আগবাঢ়ি যাব পাৰে।